অসমবাসী প্ৰতিজন নাগৰিকলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। ভৱিষ্যতৰ সুখ শান্তিৰ কামনা কৰি মই ডাক্তৰ হানিফ। ভৱিষ্যতত ভাৰতবৰ্ষখন হ'ব পাৰে নাৰ্চিছিজম নামৰ চাইকলজিকেল এৰৰ বা চাইকলজিকেল ডিজিজৰ এটা ভাল বজাৰ, তাৰ কাৰণে ফাৰ্মাচিউটিকেলছ বেপাৰীসকলৰ কাৰণে, ফাৰ্মাচিউটিকেলছ কোম্পানীবিলাকৰ কাৰণে আৰু জনমানসিকতাৰ কাৰণে হ'ব পাৰে এক সাংঘাতিক মানসিক আৰু সভ্যতাৰ পৰা পিছলি যোৱা এক বিকৃত মানৱতাৰ প্লাৱন। নাৰ্চিছিজম কেনেকুৱা ধৰণৰ চাইকলজিকেল ইৰৰ? আমাৰ প্ৰথম প্ৰশ্ন হ'ল, নাৰ্চিছিজমনো কি? নাৰ্চিছিজম হ'ল এক মানসিক বিকৃতি, চাইকলজিকেল এৰৰ বা সাধাৰণ ভাষাত প্ৰাথমিক পাগলপন বুলি ক'ব পাৰি। কেনেকৈ ই মানসিক বিকৃতি বুলি ক'ব পাৰি? এই নাৰ্চিছিজম, যিসকল ব্যক্তি নাৰ্চিছিজমত ভুগি আছে তেওঁলোকৰ কেনেধৰণৰ কাৰ্যকলাপৰ বিক্ৰিয়া ঘটে? কেনেকৈ গম পোৱা যায় কি এওঁ নাৰ্চিছিজমৰ পেচেণ্ট? নাৰ্চিছিজম হ'ল চেল্ফ ইম্পৰ্টেঞ্চ সদায় আগত ৰাখিব। নাৰ্চিছিজমৰ ক্ষেত্ৰত এজন ব্যক্তিয়ে চেল্ফ ইম্পৰ্টেঞ্চ সদায় আগত ৰাখিব। তেওঁ আগৰজনৰ চাৰিওফালৰ বাতাবৰণৰ, চাৰিওফালৰ মানুহৰ কোনো ধৰণৰ তেওঁৰ ভ্ৰক্ষেপ নাথাকিব। তেওঁ কেয়াৰ কম থাকিব, কেয়াৰলেছ থাকিব। তেওঁ নিজৰ ইম্পৰ্টেঞ্চক সদায় আগত ৰাখিব। এতিয়া কথা হ'ল কি আমিতো সকলো, আমি মানুহ, আমি সামাজিক প্ৰাণী, আমি সকলোৱে আমাৰ চেল্ফ ইম্পৰ্টেঞ্চ আগত ৰাখোঁ। খোৱা বোৱা, পিন্ধন উৰণ, ইনকাম, অহা যোৱা সকলোতে আমি চেল্ফ ইম্পৰ্টেঞ্চটো আমি আগত ৰাখোঁ। কথা হ'ল কি নাৰ্চিছিজমটো বিগিন কেতিয়া হ'ব? যেতিয়া দেখা গ'ল কি উচিত অনুচিত, ন্যায় অন্যায়, অবিচাৰ, এইবিলাক একো ধ্যান নিদিয়াকৈ যিজনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ আছে, আমি অসমীয়াত এই শব্দটো হঠাৎ সোমাই পৰিলে, অলপ পাছত ল'ম বুলি ভাবিছিলোঁ, কি যিটো আমাৰ স্বাৰ্থপৰতা, আমি সকলো কাম স্বাৰ্থপৰতাৰ যেনে প্ৰতিফলিত হয় আৰু স্বাৰ্থ পূৰণ কৰিবলৈ যাওঁতেই তাৰ অন্যায় হৈছে, তাৰ লোকচান হৈছে, তাৰ লগত ন্যায় হোৱা নাই, তাৰ লগত উচিত হোৱা নাই, এনেকুৱা ধৰণৰ একো কথা য'ত ধ্যান দিয়া নহয়, তেনেকুৱা ক্ষেত্ৰত, তেনেকুৱা মানসিকতাত নাৰ্চিছিজম নামৰ বেমাৰটো আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ। তেনেহ'লে মই দেশৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীক, প্ৰতিজন শিক্ষিত জনতাক, শিক্ষকসকলক, প্ৰফেচৰ লেকচাৰাৰসকলক, দেশৰ চাইণ্টিষ্টসকলক মই জনাব বিচাৰোঁ কি যেনেদৰে ডায়েবেটিছে বিশ্বৰ ভিতৰত এক খ্যাতিপ্ৰাপ্ত কৰিছে ভাৰতবৰ্ষৰ পৰা, হাই প্ৰেছাৰে এক খ্যাতিপ্ৰাপ্ত কৰিছে ভাৰতবৰ্ষৰ পৰা, তেনেধৰণে যদি আমি নাৰ্চিছিজম নামৰ বেমাৰৰ পৰা, নাৰ্চিছিজম নামৰ চাইকলজিকেল ডিছঅৰ্ডাৰৰ পৰা যদি আমি প্ৰতি ঘৰে প্ৰতিজনে যদি সাৱধানতা অৱলম্বন নকৰোঁ, তেন্তে নাৰ্চিছিজমেও কিন্তু ডায়েবেটিছৰ দৰে এটা খ্যাতিপ্ৰাপ্ত কৰিব ভাৰতবৰ্ষৰ। মই এইটোকে ক'ব বিচাৰিছোঁ কি আমাক কোনেও ভাল গাইড নিদিলে, আমি
পৃথিৱীৰ ভিতৰত ডায়েবেটিছৰ কেপিটেল হৈ পৰিলোঁ, ডায়েবেটিছৰ ৰাজধানী হৈ পৰিলোঁ, হাই প্ৰেছাৰৰ ৰাজধানী হৈ পৰিলোঁ। আমাক ভাল আমি গাইডলাইন নাপালোঁ কাৰণে মই ক'ব বিচাৰোঁ যে ভৱিষ্যতত যিটো আমাৰ চকুৰ আগত দেখা দিয়া নাৰ্চিছিজমৰ যিখিনি নেচাৰ আমাৰ সমাজত পৰিলক্ষিত হৈছে, আমি দেখিব পাৰিছোঁ কি আমাক নাৰ্চিছিজম নামৰ যিটো চাইক'লজিকেল এৰৰ, এই এৰৰে কিন্তু আমাক বহু ক্ষেত্ৰত এটেক কৰি আছে। আমাৰ কিন্তু মানসিকতাত আমি কিন্তু অগ্ৰগতি ল'ব পৰা নাই। আমি কিন্তু আমাৰ সভ্যতাৰ পৰা, আমাৰ নিজৰ পৰিচয়ৰ পৰা আমি কিন্তু পিছল খাই পৰি গৈ আছোঁ। আমি যদি আৰম্ভণিতেই এতিয়াই যদি আমি নাৰ্চিছিজম নামৰ চাইক'লজিকেল এৰৰ পৰা যদি আমি সাৱধানতা অৱলম্বন নকৰোঁ, তেন্তে কিন্তু এই কথা নিশ্চিত যে আমি ডায়েবেটিছৰ দৰে বহু সংখ্যক মানুহে কিন্তু নাৰ্চিছিজমৰ ৰোগী হ'ব। সেয়েহে যদি আজি সমাজৰ নাৰ্চিছিজম অলৰেডি আছে, আমাৰ ইণ্ডিয়াত যথেষ্ট আছে, যিটো কাৰণে মই ভিডিঅ'টো বনালোঁ, নহ'লে ভিডিঅ'টো বনোৱাৰ মই ভাবোঁ দৰকাৰ নাছিলে। অলৰেডি আমাৰ ভাৰতবৰ্ষত নাৰ্চিছিজমৰ যে এটা ক্ৰিয়া ঘটি আছে, নাৰ্চিছিজমে যে আমাক এটেক কৰি আছে, সেই কথা আমি আমাৰ সামাজিক অৱস্থাত, আমাৰ সামাজিক স্থিতি, আমাৰ জনমানসিকতাত যদি আমি ভালদৰে জ্ঞানৰ চকুৰে, উচিত আৰু ন্যায়ৰ চকুৰে যদি আমি চাওঁ, আমি দেখিব পাৰিম যে আমি কিন্তু বহুজনে নাৰ্চিছিজম নামৰ মানসিক বিক্ৰিয়াৰ যিটো ৰোগ, এই ৰোগত কিন্তু আমি অলৰেডি আক্ৰান্ত হৈ আছোঁ। গতিকে মই প্ৰতিঘৰ অসমবাসী নাগৰিকক মই ক'ব বিচাৰিছোঁ কি সৰুৰ পৰা বুঢ়ালৈকে, সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই ক'ব বিচাৰিম কি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নাৰ্চিছিজম নেচাৰ দেখা পোৱা যায়, কিন্তু সেইবিলাক এটা নিৰ্দিষ্ট বয়সত সেইবিলাক কিন্তু নাইকিয়া হৈ যায়। আৰু যদি নাইকিয়া নহয় তেন্তে কিন্তু আমি সাৱধানতা অৱলম্বন কৰিব লাগিব, আমি যত্ন ল'ব লাগিব, আমি চিকিৎসা ল'ব লাগিব, নহ'লে কিন্তু তাৰ মানসিকতা সমাজৰ কাৰণে কিন্তু নেগেটিভিটি আনিব। আৰু এটা নিৰ্দিষ্ট বয়সৰ পাছৰ যিখিনি মানুহে নাৰ্চিছিজম, ডেট মিনছ আনৰ একো লাভ লোকচান আমি লক্ষ্য নকৰা আৰু নিজৰ স্বাৰ্থ পূৰণ কৰা, এই যে যিটো নাৰ্চিছিজম যিটো বিক্ৰিয়া এটা নিৰ্দিষ্ট বয়সৰ পাছত যদি আমি যাৰ মাজতে দেখা পাওঁ, মই সেই ঘৰক কৈছোঁ কি আমি সাৱধানতা অৱলম্বন কৰা দৰকাৰ আছে, নহ'লে কিন্তু ভৱিষ্যত আমাৰ অসমবাসী নাগৰিকসকলৰ কাৰণে, আমাৰ অসমৰ জনমানসিকতাৰ কাৰণে, বৃহৎ অসমীয়া জাতি হত্যাৰ সুনামৰ কাৰণে ই কিন্তু ব্যাঘাত জন্মাব, আমাক কিন্তু আগবাঢ়িবলৈ নিদিব, আমি কিন্তু পিছলি পৰি তললৈ যাম। সেয়েহে আমি নাৰ্চিছিজম নামৰ যিটো মানসিক বিক্ৰিয়া, ইয়াৰ পৰা সাৱধান হ'বলৈ মই অসমবাসী প্ৰতিজন নাগৰিকক আহ্বান কৰিলোঁ। লগতে মই অসমবাসী প্ৰতিগৰাকী নাগৰিকৰ মাজত ঐক্য আৰু শান্তিৰ আশা ৰাখিলোঁ, উচ্চ মানসিকতাৰ আশা ৰাখিলোঁ, বিচাৰ বুদ্ধি আৰু শান্তিৰে আমি আমাৰ এক বৃহৎ ঐক্যৰে নানা বৰ্ণ, জাতি, ধৰ্ম, ভাষাৰে আমি যি বৃহত্তম অসমীয়া জাতি, আমি প্ৰত্যেকেই এক বৃহৎ ঐক্যৰে আমি যাতে আমাৰ মানসিক বিচাৰক আৰু উন্নতি কৰি আমি যাতে প্ৰযুক্তিবিদ্যা, আমি যাতে বিজ্ঞানৰ জগতত আৰু সফলতা অৱলম্বন কৰি আমি যাতে বিশ্বত বিজয় প্ৰাপ্ত হ'ব পাৰোঁ, তাৰে আশা কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।